নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম ঘৰৰ পৰা অকণমান পুৰৈ শাক ছিঙি ল'লোঁ যিহেতুকে আজি আলহী ঘৰত যাম আৰু তাৰ পাছতে চিধাই পাপাৰ দোকানলৈ বুলি আমি দুইজনীয়ে ঘৰৰ পৰা দোকানখন বহু বেছি দূৰত নহয় আৰু সেই গতিকে খোজকাঢ়ি আহি দোকান পালোহি দোকানত আহিয়ে মই চাবি বিচৰাত লাগি গ'লোঁ দোকানলৈ কিয় আহিছোঁ বাৰু কোৱাই নাই মই একচুৱেলি স্কুটিৰ চাবি বিচাৰি এইখিনি পালোঁ স্কুটিখন হ'লে আমাৰ দুইজনীৰ যোৱাত সুবিধা হ'ব পাপাই স্কুটিখন লৈ আহিছিলে সেই গতিকে আমি ইয়াতে চাবি ল'ব আহিলোঁ আৰু এখন আমাৰ দোকান বাহেতা চাৰিআলি ৰঙিয়া ৰোডত আছে আসাম ইলেক্ট্ৰিকেল ইয়াতে ডাইনামা চেল বেটাৰী আদি মেৰামতি কৰোৱাৰ লগতে বিভিন্ন ধৰণৰ বেটাৰীসমূহো ইয়াতে পোৱা যায় যিহেতু আমি এতিয়া চাবিটো পাই গ'লোঁ সেই গতিকে আমি দুইজনীয়ে যাত্ৰা আৰম্ভ কৰিলোঁ আৰু ফাৰ্ষ্টতে আহিলোঁ বাইপাছৰ পিনে বহুত দিন এইপিনে অহা নাছিলোঁ সেইকাৰণে অকণমান ফুৰিবলৈ আহিলোঁ দৈনন্দিন ব্যস্ততাৰ মাজত অকণমান সময় আজৰি পালে আৰু ফুৰিবলৈ ওলাই যাওঁ কি ঠিক কাইলৈ বা কি হয় সেইটো কোনেও নাজানে সেই গতিকে অকণমান ফুৰিবলৈ আহিলোঁ আৰু এয়া আমি বাইপাছৰ পৰা ৰিটাৰ্ণ হৈ আছোঁ আৰু তাৰ পৰাই চিধাই আমাৰ দ্বিতীয়টো গন্তব্যস্থান হ'ল নাৰ্চাৰীলৈ বুলি নাৰ্চাৰীখনো ওচৰতে আছিল আমাৰ ঘৰৰ পৰা আৰু গেটখন খুলিয়ে নাৰ্চাৰীৰ মালিকক মাতিলোঁ তেওঁ আহি কিনে দ্বিতীয়খন গেট খুলি দিলে আৰু এতিয়া ভিতৰলৈ যাই নাৰ্চাৰীত কি পায় চাই লওঁ বাৰু আপোনালোকেও বলক নাৰ্চাৰী বুলি ক'লে বিভিন্ন ধৰণৰ গছৰ পুলিৰে ভৰ্তি হৈ থাকে কিন্তু দুৰ্ভাগ্যবশতঃ মই নামবিলাক নাজানো এইডাল বগনভেলিয়া নে কি বুলি কয় যিডাল মই আগতে কাগজ ফুল বুলিহে জানিছিলোঁ ভণ্টি এই দিশত কিছু পাকৈত মোৰ তুলনাত আৰু আমি কেইডালমান ফুলৰ পুলি বাছি ল'লোঁ আৰু এতিয়া আমি তৃতীয়টো গন্তব্যস্থানৰ দিশে গতি কৰি আছোঁ আৰু এয়া হৈছে বাহেতা চাৰিআলি মাজমজিয়া আৰু আমি এতিয়া যাম গুৰেশ্বৰ পথৰ দিশে আৰু গৈ হঠাতে মই গাড়ীৰ পৰা নামি গৰু খেদিবলগীয়া হ'ল কাৰণ গৰু এটা মাজ ৰাস্তাতে আছিলে আৰু তাক খেদি দিয়াৰ পিছতহে আমি আকৌ আমাৰ গন্তব্যস্থানলৈ গতি কৰি আছোঁ আৰু এনেকৈ আমি আহি হঠাতে ৰৈ দিবলগীয়া হ'ল নিশ্চয় বুজি পাইছে ইমান ধুনীয়া ধাননি পথাৰ এখন মুকলি আকাশ লগতে চৰাই চিৰিকটিৰ মাত সঁচাকৈ বাৰুকৈয়ে মানে আকৃষ্ট কৰিছিল আৰু শেষত আমি আহি পালোঁ আমাৰ তৃতীয়টো গন্তব্যস্থান মামাহঁতৰ ঘৰলৈকে আৰু ফটো এখন উঠাম বুলি কৈ ভিডিঅ' এটা কৰি দিলোঁ আইতা মোক সেই সুযোগতে এটা চুমা দিলে মৰমতে ভালেই লাগিছে বাৰু আৰু আমাক নাতিনীহঁতক দেখুৱাই আছে কিবা বোলে খাৰু কিনিছে আজি সেই গতিকে আৰু নাতিনীহঁতৰ আগত আহি পিন্ধি আছে আমি গোটেইকেইটা মজিয়াতে বহি ল'লোঁ গৰম যিহেতু বহুত আৰু খোৱা বোৱা শেষ কৰি ঘৰলৈ উভতাৰ সময়ত মই এল'ভেৰা পাত কেইটামান ল'ম বুলি আহিলোঁ চুলিত সানিবৰ কাৰণে ঘৰতো আছে এল'ভেৰা কিন্তু পাতবিলাক সৰু হয় সেই গতিকে ইয়াতে দেখিছে চাগে পাতবিলাক ডাঙৰ সেইকাৰণে মই গছৰ পৰা পাত দুটামান ল'ম বুলি আহিলোঁ আৰু পুলিও এটাও ল'লোঁ পুলিও ঢেৰ গজিছিলে মানে সেই গতিকে এল'ভেৰা চুলি ছালৰ লগতে ইয়াৰ বিভিন্ন ধৰণৰ ঔষধি গুণো আছে আৰু এনেকৈ আজিৰ ভাল লগা দিনটি আৰু লগতে ভিডিঅ'টিৰো সামৰণি মাৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি ভাল পাব যদি ভিডিঅ'টি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আজিলৈ ইমানখিনিয়ে